নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি আছে আমাৰ ভাওনা চাচনি। আজিৰ নাটভাগীৰ নাম হৈছে ভগীৰথৰ গংগা উদ্ধাৰ আৰু মই গাইছোঁ ভগীৰথ। তেন্তে বলক চাওঁ। আজি আমাৰ লগত আতৈও যাব আৰু আজি আতৈ দোহাৰত বহিব। এতিয়া মাক নিবলৈ আহি গ'লোঁ আমি এনাই ঘৰলৈ। এয়া দদৌ আৰু এনাই আৰু এফালে মা আৰু এফালে আমৈ আৰু এফালে সোণে ধুতি পিন্ধিবলৈ ষ্টাৰ্ট কৰিলে। এতিয়া মাক লৈ আৰু দদৌ এনাইক বিদায় দি যাবলৈ ওলাইছোঁ। তো গাইজ আমি এতিয়া গৈ আছোঁ। এতিয়া দুলীয়াজান পালোহি আৰু নামঘৰত সেৱা এটা লৈ যাম। বাকী ভাৱৰীয়াসকল বাছত যাব। এয়া গাইজ আমি পালোহি। ইয়াতে আজি আমি ভাওনা কৰিম। এতিয়া গাইজ মই মেকআপ কৰি আছোঁ। এতিয়া আধা আধি মেকআপ কৰি হৈ গ'ল আৰু বাকী ভাৱৰীয়াবিলাকো ওলাই আছে। এতিয়া ওলাই হৈ গ'ল আৰু আজি মই ভাওনা কৰা দলটিৰ নাম হৈছে নীলকণ্ঠ শিশু শিল্পী মঞ্চ দুলীয়াজান। এতিয়া মই মুকুটটো পিন্ধি ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাব। সৌৱা নাৰদ মুনি আৰু ব্ৰহ্মাদেৱ একেলগতে বহি আছে। এতিয়া চাওঁ বলক মই কেনেকৈ পৰিৱেশন কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। মন জীবন আৰু ৰজা হিচাপে ৰাজধৰ্ম ৰক্ষা অযথাৰ প্ৰজাপালনত কৰা নাই কোনো প্ৰতিমা। তথাপিও পিতৃ পিতামহসকলৰ অসম্পূৰ্ণ কাম মই সম্পূৰ্ণ কৰিব পৰা নাই অদ্যপি। মন জীবন দিয়ক মোক পৰামৰ্শ। আপোনাৰ সিংহাসনত শান্তিৰে ভৰ্তি আছে এই অযোধ্যাৰ প্ৰজা, কিন্তু মহাৰাজ মন জীবন নাজানো কি দুখৰ ফলত কৌশল ৰাজ্যকে ধৰি সমগ্ৰ উত্তৰ অঞ্চলত দিনে দিনে খৰাঙত হৈছে পীড়িত। জানো মহাৰাজ বৰ্তমানৰ অৱস্থাৰ কথা ভাবি মোৰ পিতৃ পিতামহসকলে পুণ্য হৰিণা গংগা দেৱীক কৰিছিল আবাহন পৃথিৱীত।
কিন্তু হায় নিষ্ঠুর নিয়তির ইচ্ছাত নোৱাৰিলে হাতব সেই মহৎ কাৰ্য দিবাৰাত্ৰি শক্তি সময় ইয়াৰ কৰ নহ'লে যে মুক্তি নাই এই সকল বংশ মুক্তির ক্ষণ প্রায় সমাগত মহারাজ। প্রণাম দেবরী তথাস্তু। সকল বংশৰ মুক্তিৰ ক্ষণ কি হল সমাগত? সকল হরে নিশ্চয় মহারাজ। প্রস্তুত হুয়া তুমি, তোমার দ্বারা সাধিব এক মহৎ কার্য। যোৱা তুমি পুণ্য ক্ষেত্ৰত গোকৰ্ণ কুলে আৰাধনা কৰা গৈ জগত পিতাকে তুষ্ট হলে ব্ৰহ্মদেৱ ব্যক্ত কৰিব মনোবাঞ্ছা তোমাৰ। জগত পিতাই দিব বাঞ্ছিতৰ পুৰণৰ ৰূপাই। গতিকে যোৱা মহাৰাজ নকৰিব পলম। এতিয়া ভাওনা খতম হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। তো গাইছ, এতিয়া ৰাতি 3টা বাজিছে আৰু এফালে আঁতৰি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।